আছোঁ এতিয়া মালিনী থান গৈ আছোঁ আপোনালোকক দেখাইছোঁ এতিয়া বৰ্তমান টিকট কাটি আহি আছোঁ মানে টিকট কাটিব লাগে 10 টকা এজনৰ এতিয়া আপোনালোকে দেখিছে মালিনী থানৰ গেট হৈছে মালিনী থান এতিয়া বৰ্তমান পাইছে মালিনী থানলৈ তেতিয়া ওপৰলৈ আহি পেলাই এনেকৈ ইয়াৰ পৰা আহি সেয়া আপোনালোকে চব পাৰ হৈ পেলাই সেয়া আমি জোতা চোতা এতিয়া বৰ্তমান খুলি আহি পিনে এনেকৈ ভৰি ধুবলৈ ইয়াত মানে ব্যৱস্থা কৰি দিয়া আছে এইফালে আপোনালোকক দেখাইছোঁ এতিয়া বৰ্তমান আছে ইয়াত ব্যৱস্থা পানী ভৰি ধুবলৈ এয়া স্থলীতে এনেকৈ ভৰি হাত ধুইছে ময়ো ধুম আৰু এতিয়া বৰ্তমান এই দেখাইছোঁ আপোনালোকক এয়া আপোনালোকে দেখিব পাইছে এয়া মালিনী থান এতিয়া সোমাই আহিছোঁ অঁ নাই ৰখোৱা তুৱে ৰখোৱা এতিয়া চাকি বন্তি জ্বলোৱাৰ পিছত আমি বৰ্তমান এতিয়া মালিনী থানৰ ভিতৰলৈ গৈ আছোঁ আশীৰ্বাদ লৈ পিনি এতিয়া আমি ভিতৰলৈ থানৰ পৰা ওলালোঁ এতিয়া বৰ্তমান বাঙি থানৰ পৰা ওলাই পিনি এনেকৈ আহি এইফালে ওপৰলৈ আমি গৈ আছোঁ এতিয়া পাহাৰৰ ওপৰলৈ ইয়াৰ ওপৰতো আগত আকৌ মন্দিৰ এটা আছে বুলি কৈছে আমি এইকেইটা বহুত আগৰ পালে এতিয়া মই গৈ আছোঁ এইটো ষ্টেপ দেখিছে কিমান ওখ ষ্টেপ ভাগৰ লাগি গৈছে ভাগৰ লাগি গৈছে দেই বহুত ওখ মানে উঠি আহিলে বহুত ওপৰলৈ চাওক সেয়া মন্দিৰ এইফালে আছে ওপৰত
গৈ আছোঁ আৰু বহুত ভাগৰ লাগে। আপোনালোকক মই ক'বলৈ ভাষা নাই মানে, ইমানেই ভাগৰ লাগিছে। বহুত ওপৰত উঠি আহিলোঁ দেই। আপোনালোকে আহিছে কিমান ওখ চিয়ে বহুত ভাগৰ লাগি যায়। আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ, চাব আপোনালোকে আশীৰ্বাদ কৰিব। নতুনকৈ আহিছে মোৰ চেনেললৈ মানে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা দবাই দিব। মোৰ চেনেলটো আৰু অকণমান আগবাঢ়ি যাবলৈ মই প্ৰেৰণা পাওঁ। আপোনালোকৰ মৰম পালে আৰু বহুতো ভিডিঅ' মই আনি থাকিম, বহুত দি থাকিম ভিডিঅ'। আমাৰ অভিজিত দা সেয়া আৰু এইজনৰ নাম কি আছিলে বিশ্বজিত। সেয়া দেখিছে এতিয়া এয়া প্ৰসাদ খাই আছে। এয়া চব প্ৰসাদ লৈছিলে এপেকেট, এইজনে জেপত ভৰালে, এতিয়া মাকলৈ নিছে বোলে। এতিয়া মন্দিৰ দেখিছে এইফালে, লগৰকেইটা এইফালে গৈ আছে, আমি তেহেঁতৰ পিছে পিছে গৈ আছোঁ এতিয়া। ইয়াৰ পৰা আমি ধূপ ধূনা চাকি লৈছিলোঁ, এই দেউৰী চৰবাই লৈছিলোঁ আমি দেখাইছোঁ। এতিয়া আমি মানে যিটোত মানে লৈ গৈছিলোঁ পূজাৰ কাৰণে মানে থালিখনৰ এখন মানে ঘূৰাই দিবলৈ আহিছোঁ। দিয়া হ'ল বাৰু এতিয়া বৰ্তমান দেখাইছোঁ আপোনালোকক কি কি পোৱা যায় চব। আমি মানিকধানৰ পৰা ওলাই আছোঁ এতিয়া মানে বিশ্বজিত ডাঙৰীয়া আমাৰ বাইক চলাই আছে। ওলাইছে এনেকৈ আপোনালোকে যদি ভিডিঅ'টো সকলোকে চাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব যিমান পাৰে। মই আহিব লগা ভিডিঅ'বিলাক আপোনালোকে